So hello namaskar সকলোকে welcome back to our new vlog. Hello. কি তোমাক পাইপ মাৰিবলৈ ৰাখি থোৱা নাই সাইডত মই এটা প্ৰম্প হিচাপে Prompt? Prop হয় এটা প্ৰম্প হিচাপে সো আজি ভিডিওটোত আপোনালোকে কি দেখা পাব কি আৰে এনেকে কোনে কয় মই তোমাক কৈছো কি দেখা পাব হেতু থৰি না ভাবি থাকিম যি হ'ব হেতুকে দেখা কৰে ওই বল ভাগ আজি ভিডিওটো ধুনিয়া এটা ভিডিও হ'ব সৰাই কম ধুনিয়া ভিডিও হ'ব আপোনালোকে ধুনিয়া পাই না নাপাই হেতু নাজানো বিশ্বাস কৰিবা আগফালে যে গছ দুই এটা লগাইছো মানে হেকেটা গছৰ যে পাত কেটা অকমান হয়হে গৰুখিনি আহি পেলা খাই থৈ দিয়ে মানে তুমি জেওৰা এখন বনাইছিলা নহয় হেকেটা কাম নাই মানে কাম নাই কি জেওৰা বনাইছে কি জানে খুঁটি গিডাল পুটি দিছে সাইডত আৰে ইমা বিশ্বাস নকব যেতিয়া অকমান টাইমৰ কাৰণে এনেকে থাকে দেখা নাপাও মানে অকমান পিছত গৈ চাব গছপাত নাইকিয়া হৈ গল কি হল গুটে গছে খাই থৈ দিয়ে একেবাৰে অশান্তি কৰি পেলাইছে মানে আৰু যিমান গৰু যে আমাৰ আগফালে পুচু তেতিয়ালৈকে ভুকিয়ে থাকিব আৰু ভুকি মাথা বিষাই দিয়ে মানে ইমান ভুকে সি গৰু চৰু একদম দেখিব নোৱাৰে সি কোনো ধৰণৰ জীৱ জন্তু চৰাইও দেখিব নোৱাৰে সি যদি আহি উৰি বহিলে একে দৌৰ মাৰি পেলাই আৰু যেতিয়ালৈকে সেই চৰাইটো উঠি নাযায় যেনিবা দূৰত আছে এই যে ঘৰৰ পিছফালে লাইটৰ ওচৰত যে এইখিনি লাইটৰ ওচৰত সৰু জেঠি আহে হেতু দেখি পেলাও ভুকি থাকিব পাগল যেতিয়ালৈকে জেঠিটো নেদেখা অৱস্থালৈকে গুচি নাযায় তেতিয়ালৈকে সি ভুকিয়ে থাকিব মানে তাৰ বিহেভিয়াৰ্স কিছুমান বহুত কিবা আজীব টাইপৰ লাগে মানে আকল পেটিয়া মানে ঘৰত মানে সি ভাবে অকল খৰে থাকিব লাগে সিঙ্গল চাইল্ড মানে কোন থাকিব নোৱাৰে হেতুৱে বুজি বেলেগ জীৱ জানোৱাৰ বা তোমাৰ লগত তাৰ কি প্ৰবলেম নহয় মই তাকে ভাবো তোমাৰ লগতো হ'ব লাগে भार में जाओ तेरा किस्सा खत्म बकवास बंद कर तू अपना तू निकल तू बकवास ना कर गाइस এতিয়া ধুনিয়াকে খোৱা সোৱা বনাওঁগে আজি ভাবিছো পনীৰ খাম কাৰণ পনীৰ ইজ মাই অল টাইম ফেভাৰিট আৰু ইমান পনীৰ খোৱা হৈছে না লাষ্ট মান্থত যে আমি পনীৰ কমেও কিমান যে খাইছো না পনীৰ কাৰণ মানে কি মাছ মাংস ভাল নাপাওঁ ইমান বেছি মই মাংস ইমান ভাল নাপাওঁ ই ভাল পায় মাজে মাজে খায় কিন্তু মাছ চাছ মই ভাল নাপাওঁ সো মানে পনীৰ দিয়ে মানে চলাই দিও ধুনিয়াকে আৰামছে এটা মাংস বুলিবলে এটা মানে এটা হেৰি হাঁহৰ মাংস হল থ কি হল পনীৰ কাটি হল গাইস এখন চাকু দেখা পাইছেন নাই এখন হৈছে আমাৰ মাস্টাৰ শেফৰ চাকু এখন বহুত শার্প হয় এখন এদি মানে যিকোনো বস্তু কাটা যাব মই কাট কাটিবও পাৰিম এখন দি ডিঙি কাটিব পাৰিম নে নোৱাৰিম ইমান যে বাজে নহয় মানে কৃষ্ণ কোৱা নাপায় কবলে কৃষ্ণ বাজে না সত্য কৃষ্ণ নাপায় কবলে গম পোৱা এইবিলাক কথা গৈ পনীৰ কি গুহালি গুনাছে কে গৰু গুহালি গাখি গুন্দা পনীৰ কোপা হেৰিহে দিয়ে বাঘৰ গাখীৰৰ পৰাহে পনীৰ হয় ন হা দাদা বাঘৰ গাখীৰৰ পৰা পনীৰ হয় গুহালি কিয় গুনাইছে তো গুহালি নুগুনা কি গুনাব ইয়া এই বহুত বেছি গুনাইছে আজি পনীৰখিনি পাগল সঁচা এটা কৈছো মই বহুত গুনাইছে আজি হেৰি নাই একদম কিচেনৰ একদম কামত নাই আজি কিচেনৰ কামত আমাৰ আইজনী আছে হেৰি কি তো গাইস তাই আজি বনাই আছে পনীৰ এয়া দেখিছেন না পনীৰ আলু এয়া মছলা আপোনালোকে পনীৰ ফ্ৰাই কৰি খাই ভাল পায় নে এনে নৰমালি ভাবে মই ফ্ৰাই কৰিলে ভাল পাওঁ আৰু মই ফ্ৰাইও ভাল পাওঁ নৰমাল মানে কেতিয়াবা ফ্ৰাই নকৰাকেও ভাল পাওঁ তুমি নৰমালি ভাল পোৱা ফ্ৰাই মান ভাল নাপাওঁ মই মানে ফ্ৰাই কৰিলে ভাল পাওঁ কাৰণ ফ্ৰাই কৰাৰ টাইমত 4 পিচ মান খাবও পাৰি সেইটোৱে মানে কথাটো তাতে আহি যায় ন যিমান নহওক আজি একদম তাই বনাই আছে আই এম ফুললি এক্সাইটেড কি হলো এনেকে দেখাই যাব নবনাও যেতিয়া বনাকে এক্সাইটেড হৈ যায় আজি খপৰো বাবা হেতু হিচাপত কৰে মই কৈছো যে আজি যিমান দাম তাইটো বনাই বাট আজি পনীৰ বনাই আছে যদিও অলপ বেলেগ টাইপত বনাই আছে তাই তো তাই নিজেও কৈছে আজি অকন বেলেগকে বনাম তো সেইকাৰণে মই বেছি এক্সাইটেড আমি ইমান মটৰ পনীৰ খাইছো এবাৰ ইমান ফুলকবি পনীৰ খাইছো যে নাই এতিয়া বাদ দিছো এতিয়া মানে আলু আৰু পনীৰ অনলি আলু আৰু পনীৰ আৰু তাই বোলে আজি কিবা অকমান হেৰিও ইউজ কৰিছে মানে এই কাজু কিশমিশ প্লাস অকমান দৈও ইউজ কৰিব তো সেইকাৰণে কি ধৰণে বনাই হেতুকে মই ভাবি আছো যে আজি বনাই কৰি লওক বাকি এনে তেনেকে হিচাপত চাউচোন কেনেকুৱা হয় যে টেষ্টটো খালেহে গম পাম আৰু ন বনোৱা আৰু ন আজিকালি পুৰা গাইজ একদম পুৰা বেংগলী ষ্টাইলত বনাব জানা হৈ গৈছো আৰু মাহঁতে দেখিলে এতিয়া ভাবে আৰু যে একদম পুৰা ছোৱালী বেংগলী বনি গ'ল আৰু মানে আজিকালি সব সোৱাদ একদম পুৰা বেংগলী ষ্টাইলৰ সোৱাদবিলাকে ভাল লাগে মোৰ আমাৰ ঘৰখনত সবচে বেছি ঠাণ্ডা যদি কাৰোবাৰ লাগে আৰু সেইটো হৈছে আমাৰ এই পশুটোৰ ইয়াৰ নিচিনা ঠাণ্ডা নাই আৰু এখন যিখন লৈ আছে সি এখন আমি মানুহে দাঙিব নোৱাৰো এখন ব্লেংকেট গম পায় ইমান গধুৰ নামানে কেতিয়াবা এটোটো কপিয়ে থাকে এখন লৈ পেলাইও আনকি সি কপি থাকে ইমান তাৰ ঠাণ্ডা এতিয়া তাৰ বিষয়ে কথা কোৱা হৈ আছে ন সেইকাৰণে সি মুখ ঘূৰাই পেলাই ইফালে চাই এতিয়া সি এফালে নাচায় সি গম পাই গ'ল যে এতিয়া তাৰ বিষয়ে কথা হৈ আছে ভাল পোৱা নাই কি হৈছে তোৰ হে
কাবুল ও কাবুল কি হইছে তোর এত ঠান্ডা কেন তোর আমি তো তোরে বুঝতে পারছি না এত কেন ঠান্ডা তোর এটা সৰু না স্নান কর হ্যাঁ এটা সৰু পোৱালিক ৰাখাৰ নিচিনা হয় না হাগি পুটকি ধোৱ কিছু তো করোই না পানির কাম অমা ওইটা মোর গুটকি এটা মোর গুটকি দেখিছে গোটেইটো লাপটি ঝাপটি শুই আছে আৰু এখনৰ পৰা নোলাই সি এতিয়া শুইয়ে থাকিব সারা দিন এনেকে শুই থাকিব সি তাৰ মানে এনেকে যদি পায় আৰু তাক একো নালাগে মানে আৰামছে শুই থাকিব খোৱা বোৱা একো নালাগে পানী যে নাখায় তাৰ বাতিত পানীয়ে থাকে সি অকমান ইমানকণমান মুতি পেলাই দৌৰ মাৰে সি মাই গড গাইজ কালাৰ দেখা পাইছে না একদম পুৰা বেংগলী কালাৰ আহিছে what is cooking man it's so tasty আজি খোৱাতে হ'ল আৰু একদম ঢেৰ কিবা কিবি দি বনাইছে একদম এনেকুৱা বস্তু দিছো আজি কি এনেকে যে কৈ আছে কি জানি কিবা হৈ গৈছে টেষ্ট কৰিব লাগিব মুগ্ধ হৈ গৈছে মুখৰ পানী পৰি গৈছে মোৰ কালাৰটো কিনো মজা আছে ন কালাৰ এতিয়া আহিবহে লাহেকে আকৌ অকমান হেৰি হৈ পেলাই কিন্তু এতিয়াই ধুনীয়া লাগিছে ও মাই গড ইটস শাহী অ what কাইলা তুই কাইলা কেন কাইলা কস আমার পুছরে মা তুই काला कौन मेरे बेटे को काला मत बोलो ये तो हमारा काला टीका है फाइनली पनीर हो गल या ओ देखिए भाग खाऊ खाऊ লাগি গৈছে তাই মোলে অকমান টেষ্ট কৰিবলৈ লৈ আছে তো মু খাই পেলাই তাই ৰিভিউ দি দিও যে কেনেকুৱা আছে ভাগে খাব নাই এটো কি ও কেনেকে ফাটিলে এখন তুমি অকল আগত বহি আছিলা তুমি গম নাপালা এটো আরে ইয়াৰ মই বহা কেনে নাই ফাটাৰে হে ভগৱান কইতো মই বহা টাইমত মই নবহু আবে ইয়াৰ মই সঁচাকে বহা টাইমত নাই ফাটা কেনেকে ফাটিলে অকল বাংফাত মিলিলে লোৱা আৰু উপায় নাই খাইছো যি হল আৰু চকি আজি কিন্তু বাবু বজাৰ কৰিব লাগিব দে মই কইলো কিন্তু যাম ইভিনিং যাম বজাৰ কৰিব একো এডাল নাই ঘৰত ভাল লাগে ওকে হুৱা জ্বলা হৈছে কোন কি জ্বলা হৈছে তেতে পটাপট কোৱা ৰিভিউডাল দিয়া ভাল হৈছে নাই বঢ়িয়া আছে দিয়া হ'ল দে পনীৰ আধা খা আধা মোক দে ধুনীয়া দিয়া হ'ল দে এনেই কৈ উস্তাদি জাষ্ট খাই কৰি আমাৰ কমপ্লিট হৈ গ'ল আৰু আজি একদম বহুত চিম্পল আছিলে মানে বাছ পনীৰ আছিল বেঙেনা ফ্ৰাই আছিলে ভাত আছিলে আৰু ফালে গেণ্ডু পুৰা পৰি গৈছে বিছনাত গেণ্ডুলাল কিরকম লাগলো খায়া উঠিব পাৰা নাই হে পেটলু কিরকম বহুত বেছি ভাল আৰু কথা হ'ল এনো মই ভাত খোৱা টাইম মানকা থাকে যে মানে হেতুৱে মই বহুত বেছি তৃপ্তিৰে খাও তো কি মানে বেলেগ বস্তু ভাল নাপায় মানে ফাষ্ট ফুড এ নহলে ব্লাকৰ কোনো ইন্টাৰেষ্ট নাই তাক যদি ভাত ভালকে দিয়া যায় তেন্তে হি ইজ ভেৰি হ্যাপি ভালকে মানে হেয়া মানে বস্তু খালি ভাত হলে নহব ভাতৰ লগত বস্তুবিলাক ভালকে লাগিব আৰু বহুত বেছি ধুনীয়া বনাইছে তাই আৰু প্লাস মানে কথা হ'ল যে মোৰ কেমেৰা মানে একদম পেট একদম ফাটো অৱস্থালৈকে খাইছে না পেট টিন্টনা মই এনেকা থাকে না মানুহে কয় এটা লিমিট মোৰ আকৌ এনেকা থাকে যে বহুতে মাজতে পাইছিলো আমি কিবা বোলে খাই থকা টাইমত যদি প্ৰথম যোনটো উগাৰ আহে সেইটো হৈছে তৃপ্তি উগাৰ তৃপ্তি ডাকাৰ আহাৰ পিছত খাব নালাগে মোৰ আকৌ এটা তৃপ্তি ডাকাৰ আহি পেলাই ডিঙিলৈকে ইয়ালৈকে ভাত লাগিব লাগিব যেতিয়া ভাত খোৱা এই ভাতডাল খোৱাৰ পিছত তাৰপিছত তাক টাচ কৰিব নোৱাৰি আৰু এয়া টাচ কৰিব নোৱাৰি তাৰপিছত আৰু একদম এনেকে থাকিব এনেকে ঘূৰি থাকিব সি ৰাৱণ সেইটো হলে শান্তি লাগে বৰ সুখ পাই খকুৱাটো অত দিন হৈ গ'ল বেডমিণ্টনযোৰ কিনা মাজে মাজে কিনো মানে খেলো মাজে মাজে কি ছিঙি দিলো তুমি যে যি বস্তুতে হাত দিয়া সেই বস্তুৱে ছিঙি দিয়া মই কাৰণে ভাল নালাগে তুমি যোনটো বস্তু বনাই বস্তুটো ভাঙি পেলাই টুলডাল মই ভাঙা নাই তো ভাবিছো আজি এতিয়া বেডমিণ্টন খেলো ধুনীয়াকে বহুত টাইম হ'ল বেডমিণ্টন খেলা নাই আৰু এনেকুৱা বতৰতে বেডমিণ্টন নেখেলিলে আৰু গৰম দিনত বেডমিণ্টন খেলা নহ'ব সো চলো অল্প খেলি লয় চাওচোন কোন প্ৰ প্লেয়াৰ মই আই এম দ্য মোষ্ট ঘণ্টা আই এম দ্য প্লেয়াৰ ইলে এইটো চেছে ক'ত গলি সেইফালে কোনটো এইটো খালি সেয়াৰ সেইটোৱে জেগা এইটো জেগাতে ৰখি ল'ব আৰু যিমান দূৰলৈকে চাব পাৰে চাব মানুহ দেখিব ভুকি থাকিব গোটেই দিন মাথা বেয়া কৰি পেলাই দিওঁ খেলিব শিকা মোৰ ট্ৰেইনিং এটা লৈ লোৱা প্ৰত্যেক মাহে 500 খেলিব যাম না এনে পুখুৰী মাৰিব না
A few moments later. বাহিৰলৈ যাবলৈ হৈছো ৰেডি আৰু বাহিৰত পুৰা গুৰুম গৰম আৰম্ভ হৈ গৈছে এনেকুৱা লাগিছে যে পুৰা ধাৰাসাৰ বৰষুণ দিব ৰাইজ কি কম মানে আৰু আপোনালোকৰ ফালে বৰষুণ চৰষুণ পৰিছে নেকি বাৰু গাইস তৰ্জন গৰ্জন চলিছে তৰ্জন গৰ্জন চলিছে বাহিৰত একদম পুৰা গুমগুমনি চলি আছে এতিয়া আমাৰ মাজত বিতৰ্ক চলি আছে যে বাহিৰত যাও নে নাযাও বাহিৰত যাব লাগিছিলে ঢেৰ কাম আছে কিন্তু মানে মেইন কথা হ'ল যদি এডাল বতৰত যদি কেনেবাকে তিতিব লাগিলে তাৰ পিছত যে বৰবাদ হৈ যাম কম বৰষুণ ন একেবাৰে এটো একদম হাৱা টাইট কৰি দিব বৰবাদ হৈ যাম মানে যেন তেনেকে গাটো ভাল পাইছো মোৰ মন নাই যে বৰষুণত তিতাৰ পিছত আকৌ মই বলিয়া হৈ যাওঁ মানে সেইটো কাৰণে ভাবি আছো মানে ডাবল থট চলি আছে কি কৰিম বাহিৰলৈ ৰ'ব আপোনালোকক মই বাহিৰখন অকমান দেখাই আছো ৰ'ব চাওকচোন আপোনালোকে যে যাব লাগে নে নালাগে গাইজ দেখা পাইছেনে শুনা পাইছেনে কিবা পুৰা ফাটা ফাটি শব্দ চলি আছে ঘুৰুম ঘাৰাম চ' মানে থট চলি আছে আমাৰ এতিয়া হো মজা বাহিৰত বৰষুণ আৰম্ভ হৈ গ'ল আৰু এইফালে আমাৰ পুচু বিছনাৰ তলত সোমাই গ'ল মানে ইমান বেছি ভয় কৰে যেতিয়া গুৰুম গৰম আৰম্ভ হৈ যায় পুচু বাহিৰলৈ মা পুচু আহ নাহ দে হ'ব দে শুই থাক গাইজ বাহিৰত ডাঙৰ ডাঙৰ বৰষুণ চাওক ডাঙৰ শিল গাইজ ইমান ডাঙৰ শিল এদিনো গলিও গৈছে অকণমান এতিয়া আৱাজ শুনা পোৱা নাই ইমান ডাঙৰ ডাঙৰ শিল পৰিছে গাইজ আমি ভাগ্য ভাল বাহিৰলৈ নোলালো অফিচৰ পৰা অহাৰ পিছত স্কুটিখন মই বাহিৰতে থলো গমেই নাপাওঁ বৰষুণ চৰষুণ পৰিব বুলি একো ঘপককে ইমান জোৰছে বৰষুণ আহি গ'ল যে স্কুটি সোমোৱাও নহ'ল আৰু শিল বৰষুণতে মোৰ স্কুটিখন পৰি আছে এতিয়া উপায় নাই আৰু পেটুকুনাই লাগিব চাগে আৰু বৰষুণ গাইজ খতম হ'ল এতিয়া আমি যাবলৈ ওলাইছো এতিয়া বাহিৰলৈ স্কুটিখন ঠিকে আছে বাৰু বাট ইমান জোৰছে শিলগুটি পৰাৰ কাৰণে ভয় খাই গৈছিলো বাৰু একদম চব বোকা বোকা হৈ আছে এতিয়া যাওঁ বজাৰলৈ বজাৰ চজাৰ কৰি মেলি আহোঁগৈ চাই থাকক আপোনালোকে ঠাণ্ডাৰ মাজত ৰাইজ আমি আহি পাই গ'লো ডমিন'জ ঠাণ্ডাৰ মাজত কি ইমান দুই এদিন আগত হেৰি মানে ঔষধ চৌষধ খাই পেলাই ঠিক হ'ল ন এতিয়া বাহিৰত আহিছে বৰষুণ স্কুটিত আহোঁতে মাৰি আহিছো এতিয়া থ'বলৈ দিছো বাকৱাচ কৰিব দৰকাৰ নাই বৰষুণৰ বতৰত তুমি এখন মাৰি লোৱা তুমি মাৰি লোৱা ফটো আমি কৰি তুমি মাৰি লোৱা তুমি খালি সেইবিলাকে কৰিব পাৰা আৰু এতিয়া ধুনীয়াকৈ পিজ্জা এটা খাই লওঁ কাৰণ ইভিনিং টাইমত আজি একো খোৱা নাই পিজ্জা খাম বুলিকে চ' পিজ্জা খাই তাৰপিছত বজাৰ কৰিম মানে কৰি থকা বজাৰ কি কৰি থকা বজাৰ যদি গা বেয়া হ'ল নহয় তাৰপিছত তুমি ৰাতি একেবাৰে বিছনাৰ পৰা ওলাই পেলাই বাহিৰত এতিয়া ভিতৰত বহিম ভিতৰত চোন গৰমেই দেখোন এনেই কাজিয়া লাগাৰ মানে ৰিজন বিচাৰি থাকে পেটটো দিছে তাৰ চ' ভেলেণ্টাইন্স ডে বুলি চাগে আহিছে দেখিছে লাভৰ পিজ্জা আঁতৰিয়ে গ'ল এই ইয়াত দেখিছে গোটেই একদম সজাই থৈ দিছে লাভ আপোনালোকৰ লাভ ওৱানছক দিব পাৰিব দেই লাভ চাইজৰ মানে লাভ শ্বেপৰ পিজ্জা মোক নিদিয়ে মানে এতিয়া বিয়া চিয়া পাতি ল'লে ন এতিয়া মানে আৰু বৰ হৈ গৈছে কাৰণে পিজ্জা খাবলৈ আহি মুড বেয়া হৈ গৈছে আমাৰ ক্ষেত্ৰত কিয় মুড বেয়া কৰিছে গোটেই ষ্টাফ চেঞ্জ কৰি থৈ দিছে এটা চিষ্টেমত এটা বস্তু মাৰিব লাগে সেইটোকে বস্তুকে 10 বাৰ সুধি আছে সেইটোকে আকৌ খেলি মেলি কৰিছে এবাৰ কয় ইয়াত নহ'ব এবাৰ কয় অনলাইন কৰিব লাগিব এবাৰ কয় মোৰ মাথা বেয়া হৈছে এতিয়া যদি ভিডিঅ'ত যদি বেদান্ত দাই ক'ৰবাত দেখি আছে ন আপুনি যে বেদান্তটো আপোনাক বহুত মিছ কৰিছোঁ দেই আপুনি থকাৰ সময়ত মানে বহুত ইজি আছিলে ইয়াত যে আৰু আজি নয়নো নাই আৰু দুটামান ল'ৰা আছিলে আমাৰ ডমিন'জক আমাৰ নিজৰ একদম হোম টাইপৰ ফিল হৈছিলে কিন্তু এতিয়া চব ষ্টাফ চেঞ্জ হৈ গ'ল তোমাৰ ফোন আহি আছে গাইজ ডমিন'জত গ্লাছ চেঞ্জ হৈ গ'ল গ্লাছ চেঞ্জ হোৱা নাই গ্লাছ নাই ইহঁতে বিচাৰি পোৱা নাই কি বেঙা প্লাষ্টিকৰ গ্লাছ দি দিছে আজি পুৰা পেক বনাবলৈ আৰু সেইটো আমাৰ পিজ্জাটো জ্বলাই দিছে অকণমান ওপৰত মানুহকেইটা বেঙা বোবা কৰি আছে আজি বহুত বেঙা বোবা কৰি আছে একদম কামোৰ লাগি গৈছেগৈ এইকেইটা আছেনে নাই আকৌ আমি এতিয়া আহি গ'লোঁ স্মাৰ্ট পইণ্ট আৰু স্মাৰ্ট পইণ্টৰ পৰাই বস্তু লৈ থাকোঁ উঠাবলৈ আহি গ'লোঁ এতিয়া আজি বেছি লিষ্ট নাই আজি একদম পুৰা সৰু লিষ্টত আহিছোঁ এইবাৰ বেছি বজাৰ নকৰোঁ হা কি ইমান ভাবি আছা বহুত ভাবি থকা নাই মই কৈছিলোঁ যে মানে এই ইয়াতে মানে এজনী কাম কৰি আছে ন তেখেতক মানে ঘপকৈ ফটো উঠিম বুলি কওঁতে মানে বেলেগ কোনোবা হেডত মানে এজনী থাকে ন মেইন তো তেখেতে ক'লে মানে কাষ্টমাৰ হয় ন ডিষ্টাৰ্ব নকৰিবা মই ক'লোঁ যে আমি নিজে মাতি পেলাই ফটো উঠি ল'ম নহ'লে বেয়া পাব ন আচ্ছা ঠিক আছে আৰু স্মাৰ্ট পইণ্টত এটা কি জানে যে ইয়াতে দিনৰ ষ্টাফ আৰু ৰাতিৰ ষ্টাফ বেলেগ তুমি গম পোৱা দিনৰ ষ্টাফ আৰু ৰাতিৰ ষ্টাফ বেলেগ ইমান টাইম থ'লে থাকিব দুটা ষ্টাফ বেলেগ মই ব্ৰাছ ল'ব লাগিব বাবু
তো ব্ৰাছটো জেনুৱেলি মোৰ বহুত বাজে ব্ৰাছ খালি প্ৰত্যেক মাহে খালি ব্ৰাছ লাগে তাই কি কৰে গম পায় ব্ৰাছটো ধৰিব না ইচ্ছা কৰি পেলাই মানে কলৰ পাৰত ক'ৰবাত এনেকুৱা এটা জেগাত থৈ আহিব য'ত লেতেৰা লাগি যাব তাৰপিছত ব্ৰাছডাল পেলাই দিয়ে এতিয়া তুমি সঁচা এতিয়া ধুমুহা বতাহ যে দিছিলে চব মোৰ ব্ৰাছ খাটাম বাহিৰত আছিলে ই লেতেৰা হ'ল মই এনেও নলওঁ মোক বেলেগ ব্ৰাছ লাগিব এতিয়া উপায় নাই কৈ লাভ নাই লাভলি যেতিয়া আহোঁ ন ই বহুত ভাল পায় ছোৱালীকেইজনী পুৰা লাইন দিয়ে যে তাক সেইকাৰণে খুব ভাল পায় মানে একো ভাল নাপাওঁ নহয় চব জানা আছে এইবিলাক সেই দেখোচোন মোক এৰি দিলে হাত চাত এৰি দিলে হেপিনেছ দেখিছে হেপিনেছ বন্দেকে মোৰ পে হেপিনেছ নিজেই লৈ আহে জানো নাযাওঁ মই গাইজ আজি লাভলিত কোনো ছোৱালী নাই ল'ৰাৰ মুডটো বেয়া হৈ আহিছে দেখিছে মুডটো বেয়া হৈ আহিছে দেখিছে আজি লাভলিত কোনো ছোৱালী দেখা নাপালে সেইকাৰণে তাৰ মুডটো বেয়া হৈ আহিছে মোক কথা নাপালে ভিতৰত এইটো আমাৰ ঘৰত থকা মাকালিৰ কাৰণে লৈ লৈছোঁ সিদিনাখন দিম বুলি ক'লোঁ দিয়াই হোৱা নাছিলে খুলি পেলাই চোৱা খুলি পেলাই চাব লাগিব এইটো যে মোক মা থকা টাইমত যে দিছিলে তাত পিন্ধিবলৈ নাই নেকি একপাত ভাঙা লিপষ্টিক নেল পলিছ সিন্দুৰ এইকেইটা কিনো এইটো কিনো বাবু কাজল আগত মায়ে দি থাকে ন মাকালিটা এইবিলাক এইটো ঠিক আছে হ্যাঁ আমাৰ ডিব্ৰুগড়ি গোটেইখন বন্ধ আজি বৰষুণ পৰাৰ কাৰণে একদম গোটেই গছপাত হৈ আছে যেন তেনকে ফুচুৰ কাৰণে মাংস দোকানখন খোলা পালোঁ অকণমান মাংস যেন তেনকে লৈ লৈছোঁ কিন্তু আজি হেনো কাৰেণ্ট নাই ক'ৰবাত লাইটৰ মানে কাৰেণ্টৰ চাগে ৱাৰ ছিগিলে আৰু আজি কাৰেণ্ট আহে নাই ঠিক নাহে আৰু আমাৰ বহুতখিনি ভিডিঅ'জত তাই বহুতবাৰ কমেণ্ট কৰিছে যাৰ নাম হ'ল পিহু ঘোষ তাই বহুতবাৰ মানে ৰিকুৱেষ্ট কৰি আছিল নামটো ল'বৰ কাৰণে আৰু মই বহুতবাৰ মানে বেলেগ ভিডিঅ'জৰ কাৰণে পাহৰি যোৱাৰ নিচিনা হৈ আছিল তো পিহু ঘোষ থেংক ইউ ছ' মাছ আমাৰ ভিডিঅ'জবিলাক ইমান মৰম দিয়াৰ বাবে আৰু আমাক ইমান বেছি ছাপোৰ্ট কৰাৰ বাবে আৰু এনেকৈ চাই গৈ থাকিবা ভিডিঅ'জ মৰম দি থাকিবা আৰু সকলোলৈকে বহুত থেংক ইউ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভাল লাগিছে একদম ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব টু চেনেল আপোনালোকক লগ পাম এটি নতুন ধমাকা ভিডিঅ' টিল দেন টেক কেয়াৰ বাই গুড নাইট দূৰৰ পৰা ক'বলৈ কি লাগে ওচৰৰ পৰা আহা এবাৰ কৈ দিয়া ইংগিত কি দিয়ে